দ্বাদশ স্কন্ধ চতুৰ্থ অধ্যায় পদ যুগধৰ্ম পৰমাৰ্থ কথন শুকনি গদতি আৱে শুনিও নিপতি অহমমি ৰাজা হব জিমত দুৰ্মতি হেৰাম ধন জন গৰ্বতন মানে পিতা মাতা কহু আৱে নিপতি হু নিউ তুমি গীতা মহামদ গৰ্ব ৰাজা সবন্ধি পৃথিৱী কজিনী বেজ তনদিনে ৰাতি এৰাম তাহাৰ চেষ্টা ক দেখি ভূমি কৰে হাস আমাক জিনন্তে শুৱে আপুনি বিনাশ ধন জন বিভৱতী লেকে হয় চন আপোনাৰ নজানয় জীৱন মৰণ নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে মাৰিবে কধৰি হৰি নকজে ন বাঘে ফেন সম দেহ হুৱে ক্ষণে কেবিনাশ সিহাতে কৰিল হবে সুধি বিশ্বাস মোক নিজ শৰীৰৰ সুখ খায় ব্যৰ্থ হুৱে আশা পুনিও না সজায় ৰাতি দিনে চিন্তে ৰাজা হব দুৰাশয় কেনমতে সমস্তে পৃথিৱী মূৰ হয় বিষয় লম্পট ভৈলে নপাৱে ৰাইজক প্ৰথমে যি নিবচয় ইন্দ্ৰিয় বৰ্গক ৰাজমন্ত্ৰী হব কৰিব বৈশ্য পাছে আনুহব সেৱক মাত্ৰ যত আছে গজবাজি প্ৰজা বৈশ্য কৰি লক্ষ্য জিনিবু পাছত যত আশ্ৰয় বিপক্ষ
মুতে খাতি বেক যত নিপতি মহন্ত পাইব পৃথিৱী কহবে সাগৰ পৰ্যন্ত হেন আশা পাশে বধ কৰিলে হৃদয় কাছতনে দেখৈ অন্ত ককুৰা যাচয় চিন্তিলে ক মাত্ৰ নিশি জিল মনোৰথ আলোচন্তে কতুৰা যা গৈল সম পথ কৰিলে ক যিটো সাতু দ্বীপধিকাৰ তথাপি ন পাইল তৃষ্ণা সাগৰৰ পাৱ ইন্দ্ৰিয় কদমৈ মোক জিনিবাক লাগি তাত পৰে নাই মন্দ পৰম ভাগী ইন্দ্ৰিয় কদমী যদি ভজে ভগৱন্ত পাঐ মুখ্য ফলৱাত সুখ পৰ্যন্ত অসংখ্যাত মনু মনু তনয় সমস্ত মোক গেলি সহস্ৰে সহস্ৰে গৈল অন্ত্ৰ মনোহৰ নিমিত্তে যদি প্ৰাণ কুহু যায় যথা খন্তে আইল গৈল তথাতে দুনায় কেহু বোলে মোৰ ইটো পৃথিৱী মণ্ডল নহিতুৰ বোলৈ কতো নিপতি নিখল অনু অন্য কৰে যুদ্ধ প্ৰজাক্ষয়ংকাৰ মোক লাগি চিন্তয়াপু নাৰ মহামাৰ মোৰ পদে কৰে যুদ্ধ সুহুদ সুদৰে ভাই ভাই কোপে কটা কটি কৰি মৰে মুহুৰ নিমিত্তে পিতা পুত্ৰে যুঁজে আখি ইহা কদে খন্তে আতি কৰে মোৰ উঠে আখি হাতু দীপা পৃথিৱী ভুন জীয়া বাহু বলে কৈক গৈলা মহাৰাজা সবা সমদলে মই ৰহি আছো হবে মুতে ভৈল চাই কালে ৰিলে অহতি সন্ততিও না পুথু পুৰুৱা গান্ধী মান্দাত হৈ জাতি শতাংগ গৰগয় অৰ্জুন জাতি তিন বিন্দু দিলীপ ধুন্দহ মহাৰথ শান্তনু নৈষধ নিপ নহুষ কাকুঠ শত্ৰুজিত্ৰ যুৱনাশ্ৰ অজদশৰথ অম্বৰীষ ভৰতনা ভাগ ভগীৰথ মুচুকুন্দ যদু ৰঘু দাশৰথ
তেজি গৈল নুপুৰিল মন কাম হিৰণ্যকশিপু বিত্ৰ সম্বৰণ নৰক ৰাৱণনো মুচি শুম্ভ নিশুম্ভ তাৰক যাহাৰ আগত ইন্দ্ৰ পতংগ পৰাজয় কালৰ হাতত একে তিলে ভৈল ছায় অনুসৱ ৰাজা যত দৈত্য পৰ্যন্ত হবে মহাসুৰ মহাবুদ্ধিমন্ত কালৰ হাতত হবে ভৈল চূৰ্ণাকৃত কেৱলেহে কথা মাত্ৰ আছে পৃথিৱীত অত্যন্ত মমত মুত আছিল সবাৰ জনে কোন পাইল তৃষ্ণা সাগৰৰ পাৰ অন্তকালে সবাৰুমি লীলবি সংগতি কৈক গৈল মোক এৰি সিহব নিপতি এৰাম মুতে উপজিয়া হবে মুতে ভৈল চাই যেন জল বুদ বুদ জলে লীন যাই তথাপি নেদেখৈ কিনো মুখে অন্ধমতি এহি বুলি সদায় কাণ দন্তবখু মতি শুকনি গদতি শুনা পৰীক্ষিত ৰায় যি কথা কখিলো আওৰ লৈও অভিপায় মহা ৰাজা যশ কৰিয়া পৈখাত গৈল পৰ লোক হবে শুনিলা সাক্ষাৎ ই কথাত শুনিবে যাৰ আছে মহাভাগ্য মিলিবে মনত তাৰ পৰম বৈৰাগ্য বিষয় সাৰ আক জানিবে কচিতে কহিলো ধৰণী গীতা এহি হে নিমিত্ৰে ইহব কথা যেবে এৰা অভিলাষ নুহি পৰমাৰ্থ ইটো বচন বিনাশ যাহাক শুনিলে শুৱে কৃষ্ণ ভকতি কহু পৰমাৰ্থ কথা শুনি উনিপতি একান্ত ভকত হবে আতি প্ৰীতি ভাৱে
উত্তম শ্লোকৰ গুণ যশ সদা গাৱে হে ৰাম সিহ বৰ সমীপত থাকি থিৰ চিত্ৰে ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ মিত্ৰে প্ৰতিনিত্যে সততে শুনিবে কৃষ্ণ যশ উপজিবে তেবেশে কৃষ্ণ প্ৰেম ৰস পৰম নিৰ্মল হৈবে তেবেশে ভকতি কৈলো পৰমাৰ্থ কথা তোমাত নিপতি যাহাৰ কৃষ্ণ ভৈল ভকতি অচল তাহাৰে খে গুচিল মনৰ মহামল হৃদয়ে দেখিবে সিটো ঈশ্বৰ মূৰ্তিক পাইবে প্ৰসাদ মহা মুখ্যটো অধিক কথাৰ শুনিলা ৰজা যেন অভিপায় নাহিকৈ পৰম গতি ভকতি বিনায় সুকত সুধন্ত পুনু নিপেমনে গুণী চেদিও সংশয় ছয় মূৰ মহামুনি কলিৰ লোকৰ ধৰ্ম নাহিকে আচাৰ নিতে নিতে হিজে পাপ পৰ্বত আকাৰ কলিত পাতকে লোক হৈবে জৰ্জৰিত নুপজিবে পাতকীৰ ভকতি কিঞ্চিত দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপন কৰন্তা আত নাহি একোজন পাপনস্ত ভৈলে কৃষ্ণক নজাই মতি কিমতে তৰিবে লোক কলিত দুৰ্গতি কলিৰ চেষ্টাক শুনি ধীৰ নুশিকায় কহিও ইহাৰ গুৰু তৰণ উপায় কোনবা পৰম ধৰ্ম অধৰ্ম কলিত কহিও ক গুৰু মূৰ স্থিৰ হৌক চিত্ৰ কালৰূপে ঈশ্বৰৰ গতিকে নথান সৃষ্টি প্ৰলয়ৰ কহিও ক কেন মান কোন যুগ ধৰ্ম ইটো চাৰিও যুগৰ কহিও গুচুক মূৰ সংশয় মনৰ অন্তকালে গুৰু ভৈলা তুমি মহা
কতো পুণ্য কৰি সুধি বাক পাইলো লাগ দিও পৰি সেদা মোক কৃপা দৃষ্টি চাই তোমাৰ আমাৰ কথা এহি মানে যায় শুনিয়া সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন শুনি নিপতি যুগ ধৰ্মৰ লক্ষণ সত্যত আছিলা ধৰ্ম সুস্থ পুষ্ট ভাৱে তপ সত্য দয়া দান থাকে চাৰি পাৱে শিকালৰ লোক হব অতি কৰুণ শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছে সবে গুণ এ সবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধন আত্মা তেখেৰতি সমস্ততে সম বুধ হে ৰাম সবাহাতে আছিল ঈশ্বৰয়ে জ্ঞান হৰি ভকতিত বিনে নজানিল আন এ ৰাম থিৰ বুদ্ধি কৰে হবে হৰিকে ধ্যান এতে কেচাৰিও জাতি উত্তম মান এৰাম সবাতে আছিল ঈশ্বৰৰে জ্ঞান হৰি ভকতিত বিনে নজানিল আন এ থিৰ বুদ্ধি কৰে হবে হৰিকে ধ্যান এতে কেচাৰিও জাতি উত্তম মান কৃষ্ণ